কি হ'ল কিবা আৰ্জেণ্ট কথা আছে বুলি কৈছিলা যে আহিলা কোৱা কি কথা তাইক দেখিছিলোঁ আজি আচ্ছা সেইটো কথা তাৰপিছত কোনোবা ল'ৰা এজনৰ লগত দেখিছিলোঁ বাইকত নতুন বয়ফ্ৰেণ্ড চাগে ইছ নহ'বওতো পাৰে কি ঠিক তাইৰ কোনোবা ফ্ৰেণ্ড হয় তেনেকুৱা একো নহয় জানো মই তাইক কেতিয়াবা কিছুমান ভুল বুজাবুজিয়ে সকলো শেষ কৰি দিয়ে একো ভুল বুজাবুজি নহয় তুমি তাইক এতিয়াও ভাল পোৱা নাজানো তাইৰ লগত এবাৰ কথা পাতি চোৱা কিজানি চব ঠিক হৈ যায় মন নাই চোৱা মানুহ মানে সদায় নিখুঁত হোৱাটো নুবুজায় কেতিয়াবা পৰিস্থিতিয়ে মানুহক ইমানেই অসহায় কৰি তোলে যে মানুহে জানিবও নোৱাৰে যে কেতিয়া ভুল বাট বাছি ল'লে কিন্তু এটা ভুলৰ বাবে জানো সেই 5টা বছৰৰ সেই মৰম চেনেহবোৰ জানো পাহৰি যাব পাৰি তুমি তাইৰ চাইড লৈ আছা তুমি ভুল ভাবিছা মই কাৰো চাইড লোৱা নাই মই তোমাৰ সেই চকুৰ চাইড লৈছোঁ যি আজিও তাইৰ বাবে অপেক্ষা কৰে তুমি জানানে পৃথিৱীৰ আটাইতকৈ কঠিন কাম কি কাৰোবাক ক্ষমা কৰা নহয় বৰঞ্চ যাৰ ওপৰত খং আছে তাক সদায় সিমান জোৰেৰে ভাল পাই থকাটোহে তুমি আজিও তাইক ভাল পোৱা আৰু সেই অসম্পূৰ্ণ ভাল পোৱাই তোমাক ভিতৰৰ পৰা শেষ কৰি পেলাইছে এবাৰ কথা পাতি চোৱা কিজানি সকলো ঠিক হৈ যায় তোমাক কেনেকৈ বুজাওঁ তোমাক তাইৰ ওচৰলৈ পঠিয়াই দিয়া মানে মোৰ নিজৰ ভাল পোৱাক চিৰদিনৰ বাবে হেৰুৱাই পেলোৱা কিন্তু তোমাৰ চকুৰ এই দুখবোৰ মই সহ্য কৰিব নোৱাৰোঁ তোমাৰ সুখৰ বাবেই মই হাৰিবলৈও সাজু আছোঁ ঠিক আছে হেল্ল' কি বিচাৰি আছ বেঙেনা ভাজি আৰু ৰুটি নাপায় ইয়াত ঠাণ্ডা মেগী বিচাৰি আছোঁ তই মোক ফ'ল' কৰি থকা নাইতো মই ফ'ল' কৰিছোঁ বাৰে বাৰে তই মোৰ আগত আহ আৰু এতিয়া কি কৈছ মই ফ'ল' কৰি আছোঁ তোক কিয় মাতিছ এতিয়া সেইটো কথা মোক ক আজি বাইকত দেখা ল'ৰাটো যদি তোৰ বয়ফ্ৰেণ্ড নহয় কথা কিছুমান ক্লিয়াৰ কৰিব বিচাৰোঁ সেইটো মোৰ হাজবেণ্ড আছিল আৰু 5টা বাচ্চাও আছে মোৰ অনলি 5টা এনেকুৱা অদ্ভুত মানুহ মানে মই কেতিয়াও দেখা নাই তই চিঠি লিখিবলৈতো খুব ভালদৰে জান হা ইফালে আকৌ ৰেপিডৱালাটোক বয়ফ্ৰেণ্ড বুলি ভাব অনুভৱ কোন আৰে সেইটো ময়ো জানিব বিচাৰোঁ কোন অনুভৱ মইতো প্ৰথমতে ভাবিছিলোঁ মোৰ কাজিনটোৰ কথা কৈছ পিছতে গম পালোঁ তই মোক সন্দেহ কৰি আছিলি অলপো বিশ্বাস নাই ন তোৰ মোৰ ওপৰত হ'ব মনে মনে থাক আৰু তোক কথা এটা কোৱা নাছিলোঁ তোৰ লগৰটোৱে মোক প্ৰপ'জ কৰিছিলে কোনে আৰু মোক কোৱা নাছিলি কিয় তোৰ সেই চুলি দীঘল ফ্ৰেণ্ডটো ৰাজীৱ নেকি সি মোক প্ৰপ'জ কৰিছিলে আৰু মই তহঁতৰ ফ্ৰেণ্ডশ্বিপটো নাভাঙক বুলিয়ে কোৱা নাছিলোঁ সিয়েতো মোক কৈছিলে অনুভৱৰ কথা
অঁ ৰাজীৱ, কি খবৰ? সাহিল মাই ফ্ৰেণ্ড, এই কথা এটা আছিল বে। কম নকম ভাবি আছিলোঁ, কিন্তু তই মোৰ ফ্ৰেণ্ড হয়, ক'বই লাগিব তোক। কচোন। তোৰ গাৰ্লফ্ৰেণ্ডে চাগে গম নাপায় অনিল নগৰৰ হোমষ্টেটো যে মোৰ হয়। কালি অনুপম নামৰ ল'ৰা এটাৰ লগত আহিছিল। আমি ফাৰ্ষ্ট ক'ত লগ পাইছিলোঁ মনত আছেনে? কিয় নাথাকিব? ব'ল তাত যাওঁ। কিয়? নাজানো, জাষ্ট যাব লাগে, ব'ল। হাৰে চব ঠিক হৈ গ'ল, থেংক ইউ। ক আৰু কি পাগলামি কৰিবলৈ আহিছ এইবাৰ? হাগ এটা লাগে। কি ইয়াত পগলা হৈছে নেকি অকণমান? একো নাজানো, জাষ্ট হাগ এটা লাগে মোক। হ'ব দে। চালা সন্দেহ বাছ দেখিলে